Hello friends, welcome to my channel Advanced Physio Care. মই Dr. Sunita Mirdha, consultant physiotherapist. আজি মই আপোনালোকলৈ লৈ অহা টপিকটো হৈছে আপোনাৰ শৰীৰত কি লক্ষণে দেখা দিলে আপুনি গম পাব যে আপোনাৰ ব্লাড প্ৰেছাৰ হাই হৈছে বুলি। তেন্তে আহক স্টাৰ্ট কৰো ভিডিওটো। ফাৰ্স্ট সিম্পটম বা লক্ষণটো হৈছে আপোনাৰ হেডেক বা মূৰ বিষোৱা। নেক্সট হৈছে আপোনাৰ নজিয়া বা বমিৰ ভাব অহা। তাৰ পিছত নেক্সট হৈছে আপোনাৰ ভমিটিং বা বমি হোৱা। নেক্সট হৈছে আপোনাৰ হাৰ্ট পালপিটেশন বুকুৰ ধপধপনি হোৱা। নেক্সট হৈছে আপোনাৰ ডাবল ভিজন বা ব্লাৰ ভিজন মানে আপুনি কিবা এটা বস্তু দুটাকৈ দেখি পোৱা বা আপোনাৰ জিলমিলকৈ দেখি পোৱা। নেক্সট হৈছে আপোনাৰ ডিজিনেছ বা মূৰ ঘূৰোৱা। লাষ্ট হৈছে আপোনাৰ উশাহ ছুটি হোৱা বা ব্ৰেথলেছনেছ। যদি আপোনাৰ এবোৰ লক্ষণে দেখা দিছে তেনেহলে আপুনি নিশ্চয় এবাৰ আপোনাৰ ব্লাড প্ৰেছাৰটো চেক কৰাব আৰু যদি আপোনাৰ ব্লাড প্ৰেছাৰ হাই ওলাইছে মানে নৰ্মাল ৰেঞ্জ হৈছে 120/80 mmHg আৰু যদি আপোনাৰ তাতকৈ বেছি ওলাইছে তেনেহলে আপুনি আপোনাৰ ফিজিচিয়ানক এবাৰ নিশ্চয় লগ কৰিব। এবোৰ সিম্পটমস যিমান আপুনি লাইটলি ভাবিছে হিমান লাইটলি নহয়, ই হেখত গৈ বহুত কমপ্লিকেশনৰ সৃষ্টি কৰে। আশা কৰিছো আপোনালোকক ভিডিওটো ভাল লাগিছে আৰু যদি ভাল লাগিছে তেনেহলে প্লিজ লাইক, শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব। থ্যাংক ইউ।